হিন্দু পণ্ডিতৰ মুখত মুছলমানৰ আজান। আল্লাহু আকবার, আল্লাহু আকবার। হাজাৰ হাজাৰ হিন্দু লোকৰ সন্মুখত আজান দিলে হিন্দু পণ্ডিতে। আশহাদু আল্লা ইলাহা ইল্লাল্লাহ। এখন সভাত এনেদৰে আজান দিয়াৰ ভিডিঅ' ভাইৰেল হৈছে। আল্লাহু আকবার, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহ মুহাম্মদ রাসূলুল্লাহ। হয়, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো এইবাৰ এগৰাকী হিন্দু পণ্ডিতৰ মুখত আজান শুনিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ হিন্দু লোকৰ সন্মুখত এখন সভাত আজান দিছে এইগৰাকী হিন্দু পণ্ডিতে। মুহাম্মদ রাসূলুল্লাহ। যিটো ভিডিঅ' বন জুইৰ দৰে সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে। এতিয়া সকলো মুছলমানে এই হিন্দু পণ্ডিতগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে।